এতিয়া আমি এতিয়া নামঘৰলৈ বুলি এনেকৈ ওলাই আহিছোঁ ধুনীয়াকৈ আমাৰ এওঁ আছে চব যাম আৰু তাৰপিছত এতিয়া পানী তুলিবলৈ যাম দায়িত্বত আছিলে তেখেতসকলক সোনকালে আহিবলৈ জনাই আমি গাইছ ৰেডি যাবলৈ এতিয়া আচল এটা আহি আছে তাত কৰিলে ভিডিঅ' বনাব লাগিব নাজানা এটা বজা শুনাব এতিয়া আমাৰ এইখিনিতে বজা হাতী মাতি আমাৰ গাঁৱত ভাগৱত পাতি মিলাব পাৰিছে কিন্তু দেই আমাৰ ইয়াত একেবাৰে হুলস্থুল নাই খুলকেইটা ধামধুম মাতোৱে শুনিছো অকল মানুহ মাতেই নাই ধৰ